Hey guys, আজি খুব সুন্দৰ হেতি ভিডিঅ' লৈ আইছো কা আন্দোলনত পাঁচজনকৈ যুৱক শ্বহীদ হৈছে ইহঁতৰ নাম লৈ লৈ এটি গীত সুন্দৰকৈ গাইছে এই গীতটোৱে বহুত দুখ লগা গীত শুনিলে শুনি থাকিবলৈ মন যাব ইমান দুখ লগা গীত এই কা আন্দোলনত পাঁচজনকৈ যুৱকে শ্বহীদ হৈছে ইহঁতৰ নাম লৈ লৈ এজনকৈ নাম লৈ এই গীতটো গাইছে ইমান ধুনীয়াকৈ গীতটো গাইছে মই আপোনালোকক শুনাবলৈ চেষ্টা কৰিম বেছি দেৰি নকৰোঁ তেনেহ'লে লেটছ ষ্টাৰ্ট গো যদি অসমীয়া ওলাই আহা তুমি যদি খিলঞ্জীয়া জাগি উঠা তুমি যদি অসমীয়া ওলাই আহা তুমি যদি খিলঞ্জীয়া জাগি উঠা আৰু নাথাকিবা হাত সাৱটি আৰু নাথাকিবা শুই জাতি মাটি ভেটি নিব খোজে কাঢ়ি জাতি মাটি ভেটি নিব খোজে কাঢ়ি স্বদেশত চলিছে জুই আৰু নাথাকিবা শুই তুমি যদি অসমীয়া ওলাই আহা তুমি যদি খিলঞ্জীয়া জাগি উঠা দীপাঞ্জল বিজেন্দ্ৰ পাংগিং ঈশ্বৰ নায়ক আৰু আব্দুল আলিম জাতিৰ বাবে শ্বহীদ হলা শ্বহীদ তুমি অমৰ হোৱা দেশ বুলিলেই নেলাগে আদেশ আকৌ প্ৰমাণ কৰি দিলা তোমাৰ ত্যাগ আৰু তোমাৰ সাহসে জাতিৰ বাবে প্ৰেৰণা আমাৰ বাবে প্ৰেৰণা তুমি যদি অসমীয়া ওলাই আহা তুমি যদি খিলঞ্জীয়া জাগি উঠা মোৰ দেশৰ ডেকা বন্ধু তোমালৈ আছে এটি কথা মোৰ দেশৰ ডেকা বন্ধু তোমালৈও আছে এটি কথা শুনাচোন কাণ পাতি শুনা হিংসাৰে নহয় বন্ধু অহিংসাৰে ওলাই আহা অহিংসাৰে ওলাই আহা কতুৱেই নলগাবালে বন্ধু কতুৱেই নলগাবালে তুমি যদি অসমীয়া ওলাই আহা তুমি যদি খিলঞ্জীয়া জাগি উঠা তুমি যদি অসমীয়া ওলাই আহা তুমি যদি খিলঞ্জীয়া জাগি উঠা আৰু নাথাকিবা হাত সাৱটি আৰু নাথাকিবা শুই জাতি মাটি ভেটি নিব খোজে কাঢ়ি জাতি মাটি ভেটি নিব খোজে কাঢ়ি স্বদেশত চলিছে জুই স্বদেশত চলিছে জুই আৰু নাথাকি
কিবা শুই স্বদেশত